আৰু এয়া আমি নেমু টেঙা ছিঙি আনিলোঁ ল'ৰাটোৱে বোলে এতিয়া নেমু টেঙা খায় আৰু এতিয়া কাটি দিম আৰু তাক নেমু টেঙা খাবি টুকুৰা টুকুৰা কাটি দিম ৱেলকাম বেক টু আৱাৰ চেনেল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই আজি ব্লগটো 2টা বজাৰ পৰা ষ্টাৰ্ট দিছোঁ ল'ৰাটোৰ পৰীক্ষা আছিলে গতিকে ব্লগটো বনোৱা নাছিলোঁ আৰু এতিয়া সি স্কুলৰ পৰা যিহেতুকে আহি পালেহি খোৱাৰ পাছতে অলপ ৰেষ্ট ল'লে আৰু এতিয়া আমি ল'ৰা আৰু মই 2টা বাৰীত যাওঁ আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো বন্ধুসকল দেখা পাইছে এইটো মোৰ ল'ৰা হয় এয়া মোৰ ওচৰত বহি আছে দেখিছে মোৰ ওচৰত বহি আছে বন্ধুসকল দেখিছে মই এইফালে জলকীয়া ছিঙি আছোঁ জলকীয়া ৰঙা হৈ আছে গছতে আৰু এইফালে আছে এডাল নেমু টেঙা গছ ভাবিলোঁ নেমু টেঙা 2টা ছিঙি লওঁ আৰু আপোনালোকে দেখিছে বাৰীখনৰ মূৰতো এজোপা ডাঙৰ নেমু টেঙা গছ আছে বন্ধুসকল দেখিছে মই তাৰ পৰাও এতিয়া যিহেতুকে এইকেইটা দিন বৰষুণো পৰি আছে ল'ৰাৰ স্কুলত পৰীক্ষাও চলি আছে গতিকে মই বেলেগ নতুন ভিডিঅ' বেলেগ গৈ পেলাই ক'ৰবাত ফুৰিবলৈ গৈ এনেকৈ ভিডিঅ' জলকীয়া নেমু আৰু ঘৰতে কি কৰি থাকোঁ তাৰে অলপমান আপোনালোকক দেখালোঁ ভিডিঅ'ত আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব মোৰ চেনেলটোক ছাপোৰ্ট কৰিব আৰু এয়া আমি নেমু টেঙা ছিঙি আনিলোঁ ল'ৰাটোৱে বোলে এতিয়া নেমু টেঙা খায় আৰু এতিয়া কাটি দিম আৰু তাক নেমু টেঙা খাবি টুকুৰা টুকুৰকৈ কাটি দিম এনেই জলকীয়াটো হেৰি কৰিহে দিছোঁ দেই অকণ ভাঙি এনেই অকণ দেচোন কেনেকুৱা লাগে খাইছোঁ